যে আমাৰ সংবিধানত আছে প্ৰত্যেকৰ বাবে অন্ন বস্ত্ৰ বাসস্থান স্বাস্থ্য আৰু শিক্ষা মাষ্ট। এইটো আমাৰ প্ৰত্যেক নাগৰিকে পাব লাগে কি আৰু এইখিনি যেতিয়া পাব তেতিয়াহে আমাৰ নাগৰিকসকল সুস্বাস্থ্যৱান হ'ব, সুশিক্ষিত হ'ব আৰু তেওঁলোকে আমাৰ দেশৰ কাৰণে, সমাজৰ কাৰণে, ৰাষ্ট্ৰৰ কাৰণে অৱদান আগবঢ়াব পাৰিব। আজি অতি দুখৰ বিষয় যে আমাতকৈ পিছত স্বাধীনতা লাভ কৰা চাইনাই আমাতকৈ 5 গুণ বেছি তেওঁলোকৰ অৰ্থনৈতিক শক্তি, 5 গুণ বেছি হৈ গ'ল। কিন্তু আমি নোৱাৰিলোঁ, আমি পিছুৱাই থাকিলোঁ। আমেৰিকা আজি চাইনাৰ ভয়ত ত্ৰস্তমান হৈছে, অথচ চাইনাতকৈ আমাৰ সম্পদ কোনো গুণে কম নহয়, আমাৰ ঐতিহ্য বহুত বেছি। আমি পাৰা নাই এইকাৰণে যে আমাৰ যিটো ৰাষ্ট্ৰৰ সম্পদ, সেই সম্পদটো এক শ্ৰেণীৰ মানুহে ভোগ কৰি আছে। আৰু কিন্তু সংবিধানত আমাৰ স্পষ্টভাৱে কোৱা আছে যে প্ৰত্যেকেই অন্ন বস্ত্ৰ বাসস্থান স্বাস্থ্য আৰু শিক্ষাৰ সুযোগ পাব লাগে। এইখিনি যাতে আমাৰ সংখ্যালঘু হওক, সংখ্যাগুৰু হওক, প্ৰতিজন ভাৰতীয় নাগৰিকে পায়, তাৰ কাৰণে আমি চেষ্টা চলাব লাগে। আৰু ইয়াতে যিখিনি আমি আলোচনা যিখিনি দেখিলোঁ যে তেওঁলোকে সংখ্যালঘুবিলাক ভীতিগ্ৰস্ত হয় বুলি কৈছে, গতিকে কোনোৱে ভীতিগ্ৰস্ত হ'ব নালাগে। মানে ভাৰতীয় প্ৰতিজন নাগৰিকেই তেওঁ ভয়হীনভাৱে তেওঁ চলিব পাৰিব লাগে আৰু তেওঁৰ শক্তিৰ ওপৰতহে সমাজৰ শক্তি, দেশৰ শক্তি, ৰাষ্ট্ৰৰ শক্তি, ভাৰতবৰ্ষৰ শক্তি নিৰ্ভৰ কৰিব। গতিকে আমি সকলোৰে, প্ৰতিজন নাগৰিকৰে বিকাশৰ হোৱাটো কামনা কৰিছোঁ আৰু সকলো আগবাঢ়ি যাওক। আমি সেইবিলাক আলোচনা কৰিলোৱেই। এতিয়া এজন বিধায়ক নিৰ্বাচিত হোৱাৰ পৰা কিমান তেওঁৰ ইনকাম হ'ব পাৰে আৰু মন্ত্ৰী হোৱাৰ পৰা তেওঁৰ নিয়মমতে কিমান হ'ব পাৰে, এইটো হিচাপ কৰিলেই তেওঁৰ সম্পদখিনি আমি গম পাওঁ। কিন্তু সেই তুলনাত আজি মন্ত্ৰী বিধায়কৰ সম্পত্তি কিমান, এইবিলাক কথা বিধানসভাত আলোচনা হওক। গতিকে এটা দলে আন এটা দলক সমালোচনা কৰিলেই আমাৰ সমস্যা সমাধান নহয়। কমলাক্ষদেৱ পুৰস্কাৰটো বঙালী মিউজিয়ামৰ দাবী কৰিছে এতিয়া। কমলাক্ষদেৱ পুৰস্কাৰটো বঙালী মিউজিয়াম। তেওঁক কাছাৰত এখন দি দিলেই হ'ল, কাছাৰত এখন দি দিয়ে যাওক, তাতে হয়তো ভাল পাব তেওঁ। নাই, এইবিলাক মানে এক শ্ৰেণীৰ মানুহে কৈছে। নাই হেৰি নহয়, মানে আমি চৰ চাপৰিৰ মানুহখিনি যিখিনি ভাৰতীয় নাগৰিক, তেওঁলোকৰ লগত আমাৰ কোনো শত্ৰুতা নাই। তেওঁলোকো আমাৰ লগত মিলিছে, অসমীয়া ভাষা শিকিছে। মইতো আলুগুটি চৰত দেখিলোঁ, তাত চৰ চাপৰিৰ গাভৰুবিলাকে বৰগীত মানে শিকিছে নগৰবেলাত গৈ পেলাই। বৰগীত আমাক শুনাইছে। গতিকে তেওঁলোক আগবাঢ়ি আহিছে, আমি স্বাগতম জনাইছোঁ। যাতে কোনো বিভাজন নহয়, সকলোৱে ঐক্যবদ্ধভাৱে আমাৰ অসমীয়া সমাজখনক শক্তিশালী কৰিব পাৰোঁ, অসমক শক্তিশালী কৰিব পাৰোঁ। আৰু ভাৰতবৰ্ষক যাতে অসমক ইমান সম্পদ আছে যে ভাৰতবৰ্ষক শক্তিশালী অসমে কৰিব পাৰে। গতিকে আমাক ভাল নেতৃত্ব লাগে, এই দলাদলি আমাক নালাগে। আমাক এনেকুৱা নেতৃত্ব লাগে যি নেতৃত্বই আমাৰ অসমখনক আগবঢ়াই নিব পাৰে। এইবিলাক কথা অনাগত দিনত প্ৰভাৱ পেলাব নেকি অসমৰ সংস্কৃতিত বা অসমৰ যি আমাৰ প্ৰেক্ষাপট, ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰভাৱ পেলাব নেকি এইবিলাক কথা? সচৰাচৰ এনেকুৱা কথাই এতিয়া হিন্দু মুছলমান হওক, মিয়া মিউজিয়ামৰ কথা, বঙালী মিউজিয়াম, আমাৰ পলিটিচিয়ানবিলাকে নিজ স্বাৰ্থত এইবিলাক প্ৰচাৰ কৰি থাকিব। কিন্তু আমি সাংবাদিক সাহিত্যিকসকলে আমি আচল কথাটো দাঙি ধৰিব লাগিব। গতিকে আমাৰ গোটেই কথাটো হ'ল যে সংবিধানৰ যিটো কথা আছে, প্ৰত্যেকেই অন্ন বস্ত্ৰ বাসস্থান স্বাস্থ্য আৰু শিক্ষা, এইখিনি আমাৰ প্ৰত্যেক নাগৰিকে পাব লাগিব। এইখিনি এইকাৰণে পাব লাগিব যে এইখিনি যেতিয়া পাব, মানে আজি ইয়াত আলোচনা হৈছে যে মানে চাকৰি বাকৰিৰ কথা।